फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आशा करो आपनालोक সকলো बहुत ভালে আছে। বৈবাহিক জীৱনটো কেনেকৈ সুন্দৰভাৱে চলাই নিব পাৰিম তাৰ বিষয়ে কেইষাৰমান কথা কম। প্লিজ আপোনালোকে মন দি শুনিব। স্ত্ৰীৰ মাজত কাজিয়া কেতিয়াবা আৰম্ভ হয় যেতিয়া সম্পৰ্কবোৰ বেছি পুৰণি হয়। প্ৰথমতে ঠিকেই থাকে, এবছৰ নতুন বিয়া পতাৰ পিছত এবছৰ 2 বছৰ 3 বছৰলৈকে ঠিকেই থাকে। লাহে লাহে সম্পৰ্কবোৰ বেয়া হ'বলৈ গৈ থাকে, কাৰণ স্বামীৰ নজনা কথা মাইকী মানুহগৰাকীয়ে গম পায় আৰু মাইকী মানুহখিনি নজনা কথা স্বামীয়ে গম পায়। তুমি এনেকুৱা তেনেকুৱা ঢেৰ আৰু কাজিয়ানো বাৰু কাৰণ থাকেনে, ঢেৰ কাৰণত হ'ব পাৰে। এইটো কথা ভুল। যোনজনে আমি ইটোৱে সিটোৰ ভাগৰ দুখবোৰ গণনা কৰাতকৈ সেই দুখবোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগে। কেনেকৈ? আপুনি বেয়া হ'লেও ভাল হ'লেও নিজৰ মানুহজনক বা মানুহজনীক স্বীকাৰ কৰিব লাগিব আৰু তেওঁ বেয়া গুণবোৰ আপোনাৰ মৰম চেনেহলৈ ভাললৈ পৰিৱৰ্তন কৰি দিব লাগিব। তেওঁ যাতে গমকে নাপায় আৰু সেই কামখিনি হৈ থাকে। মৰমেৰে সকলো কাম কৰাব পাৰি, কিন্তু খঙেৰে নোৱাৰি। সেইকাৰণে মৰম চেনেহেৰে কামখিনি কৰাব আৰু সংসাৰখন ধুনীয়াকৈ চলি যাব। কাৰণ যদি আপোনালোক গোটেই হুলস্থুল কৰি থাকে, ঘৰখনৰ কি হ'ব অকণমান ভাবিব। আমি এতিয়া কাজিয়া লাগিলোঁ, ফোনত ক'লোঁ, আমুকলৈ ফোন লগালোঁ, মোক এনেকুৱা কৈছে তেনেকুৱা কৈছে এনেকুৱা, তেওঁতো সেইফালৰ পৰা কিবা নহয় কিবা এষাৰ ক'বই আৰু। তেনেকৈ কৰি আমাৰ সম্পৰ্কটোৰ মাজত 3 নম্বৰ ব্যক্তি সোমালে সম্পৰ্কটো আৰু অকণমান ভাত মেলে। নিজৰ পাৰ্চনেল কথাবোৰ, ব্যক্তিগত কথাবোৰ অন্তৰত থৈ লাহে সুস্থ মগজেৰে ভাবি সমস্যাবোৰ সমাধান কৰিবলৈ চাব লাগে। কাৰণ 3 নম্বৰ ব্যক্তি সোমালে সম্পৰ্ক হৈ নাথাকে। সেইকাৰণে নিজৰ গোপনীয় কথাবোৰ নক'ব, বিশেষকৈ সংসাৰৰ কথাবোৰ, কাৰণ তাৰ লগত গোটেই আপোনাৰ জীৱনটো জড়িত হৈ আছে। খঙত তেওঁ ক'লে, আপুনিও ক'লে, তাৰপিছত সেই কথাষাৰ আপুনি ভাবি তেওঁক কৈ দিলে, তেনেকেই সম্পৰ্কবোৰ বেয়া হৈ গৈ থাকে। 3 নম্বৰটো শুনিব হা। আৰু আপোনালোকে যদি কোনোবাই কাজিয়াখন আৰম্ভ কৰে, স্বামীয়ে হওক বা স্ত্ৰীয়ে হওক, তেওঁ যোনে আৰম্ভ কৰে আপুনি শুনি থাকিব চুপচাপ। আপুনি যিটো উচিত কথা ক'বলগীয়া কথাটো সেই সময়ত নকৰিব, কাৰণ অকণমান তেওঁক ঠাণ্ডা হ'বলৈ দিব। আৰু কোনো এজন মানুহে এনেই নবকে, কাৰণ তেওঁ বহুত মাথাটো গৰম উঠি থাকিলে বা নকৰিবলগীয়া কাম কৰিলে সেই মাথাটো গৰম উঠে বা বেলেগ ক্ষেত্ৰতো হ'ব পাৰে, কিন্তু আপোনাৰ ওপৰত উৰুৱাই দিয়ে কিছুমান মানুহ আছে। কিন্তু যাক ভাল পায় সেইটো কৰিবে, অকণমান বুজাবুজিটো থাকিব লাগিব। আপুনি মনে মনে থাকিব চুপচাপ, যিমান খং উঠিলেও ধৈৰ্য ধৰি ভগৱানৰ নাম লৈ ধৈৰ্য ধৰি চুপচাপ থাকিব। আৰু তেওঁ যি কয় তেওঁৰ মতে যেনেকৈ নহওক, যিমান বেয়া হ'লে, যিমান তিৰস্কাৰ কৰিলে কৰিবলৈ দিব, আপুনি চুপচাপ থাকিব। কিন্তু বহুতে নোৱাৰে চুপচাপ থাকিব, কিন্তু চুপচাপ থাকিবলৈ শিকক। তাৰপিছত এইটো কথা কোৱা নাই যে আপুনি সেই কথাখিনি উত্তৰ দিব। যেতিয়া তেওঁ শান্ত হ'ব, তেওঁ আচল ৰূপলৈ আহিব। খং উঠিলে মানুহ অসুৰ প্ৰকৃতি হৈ পৰে। যেতিয়া আচল ৰূপলৈ আহিব, তেওঁ তেতিয়া ভালকৈ বুজাই ক'ব, এইখিনি কথাৰ কাৰণে এইখিনি হ'ল, তুমি যেনেকৈ কৈছিলা সেইটো নহয়, মই এনেকুৱা নহয় তেনেকুৱা নহয়। যিটো ক্ষেত্ৰত কাজিয়া লাগে সেইটো ভালকৈ বুজাই দিব। আৰু শুনিব হা, আপোনালোকে আজি দিনটো কাজিয়া লাগিলে, কিন্তু তাৰ পিছদিনাখনলৈকে কাজিয়াটো নথ'ব। কাৰণ এটা কথা জানেনে, আমাৰ মাথাটোৱে ৰাতি শুই থাকোঁতে বহুত তেজ দৌৰে, তাৰমানে বেয়া চিন্তাধাৰা এনেকুৱা তেনেকুৱা কৰিছে কাৰণে কাজিয়া কৰিলে সদায় যিমান হেৰি নহওক লগালগ ভাঙিব লাগে। লগালগ মানে সময়টো থাকিবই, দিনটোৰ পৰা ৰাতিটোলৈ কিমান তেওঁ অকণমান শান্ত হ'বলৈ দিব। তাৰপিছত আপুনি নিজৰ কথাখিনি ক'ব আৰু কাজিয়াটো সেইখিনিতে ভাঙি দিব। কাৰণ পিছদিনাখন বহলাই গৈ থাকিলে কাজিয়া বিৰাট ৰূপ ল'বগৈ, আৰু যাৰ ফলত আপোনালোকতো অৰ্থনৈতিক দিশত অনিষ্ট হোৱাটো হ'বই। আৰু খং উঠি থাকিলে কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় আপোনালোকে জানে। খং মানে চণ্ডাল, সেইটো চবেই জানে, কিন্তু নিজৰ জীৱনত যেতিয়া প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আহে ন, আমি বিফল হৈ যাওঁ। আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ, কাৰণ আপোনালোকে দীঘলীয়া হ'লে ভিডিঅ'বোৰ এনেও নাচায়, সেইকাৰণে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ। বাই বাই, আহিছোঁ দিয়া।